Hello everyone, assalamu alaikum. Ramzan mahar boli moi vlog dia anisilo bhabilu aji eta diu aru aji jehetu 6 number roja aru seheri khabo ya moi uthi brush korisu aru jehetu moi sabji khini agote banai thorisu mane agrati banai thorisu iya ase gakhir aru ya koni aru dali logote aji mane bikhesh eku nai bhabilu olop mane gasor problem hoy ase jehetu rene koi aji khai dim aru এতিয়া অলপ মই গৰম কৰি ধুনিয়াকৈ মই বহিললো খাবলৈ আৰু এতিয়া টাইমটো বেছি হোৱা নাই বাৰু 3টা বাজিছে মই অলপ সোনকালে উঠি দিলো মানে খাই নাপাম বুলি ঘড়ীটো চাওতে মানে সোনকাল টোপনিটো মানে নহয় মানে কিয়ে ভাবিলো কি উঠিয়ে দিও ইয়া ভাত লৈ ললো অকলে মানে ভালকে খাবও মন নাযায় তেনেকে ভালো নালাগে অলপ ভাত খালো আৰু আধা এৰি দিলো এয়া অলপ ভাবিলো গাখীৰে খাই লওঁ আৰু এনেকৈ নামাজ পঢ়ি শুই গলো আৰু ৰাতিপুৱা এই ভাবিলো অলপ বজাৰ পৰা আহো ইয়া বজাৰ নিব আহিলো ইয়া আছে নেমু যে মানে দাম বেছি হৈছে নহয় 4টা নেমুত মানে 40 টকা তো উপায় নাই আৰু লবলগীয়া হল নেমু ললো আৰু কিবা মই ব্লগটো নহয় মানে একোৱে নাছিলে সব শেষ হৈ গৈছিলে মিঠাতেল আছিলে মানে সেয়া আৰু বজাৰখিনি আনিলো আনি এতিয়া নামাজ পঢ়ি হৈছে ইফতাৰ টাইম বাৰু বনোৱা ভিডিঅ'খিনি কৰা নহল এনেকৈ আৰু এতিয়া ইফতাৰ সময় দোৱা হৈছে ইফতাৰ মানে কৰি নামাজ অলপ পঢ়ি আকৌ তামোল এখন নাখালেতো নহবই তো তামোল এখনো খাই ললো আৰু আপোনালোকে এনেকৈ তামোল খাই নাই মোৰ দৰে আৰু আজিলৈ ইমানে আৰু সকলোৱে দোৱা কৰিব যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু বাই বাই